ফাইনালি নতুন এটা ভিডিঅ'লৈ সকলো হৰ মহাদেৱ। যেহেতু আজি আমি বলবম গৈ আছোঁ, যেহেতু নেক্সট বলবম আজি, যেহেতু আজিলৈ 2 নম্বৰ পাৰ্ট বলবম। আৰু যেহেতু আমি এতিয়া কেজুৱেলি টু ওৰাং যাবলৈ চেষ্টা কৰিম, যিহেতু এতিয়ালৈকে প্লেন মানে ছাকচেছ হোৱা নাই কোনখিনি ঠাইত যাম। আমি পূৰা আপোনালোকে চিনেমেটিক শ্বটটো চাইছে কি আৰু হ'বলৈ গৈছে। আৰু যিহেতু চাইছোঁ লাষ্টলৈকে যিহেতু আমি ঘৰৰ পৰা ওলাই আছোঁ। টাটা টাটা হেঞ্জিক 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 টাটা টাটা পাপা টাটা। সেই গাইজ ফাইনেলি আমি যিহেতু প্ৰসাদ খোৱা দোৱা কৰিম, এতিয়া আপোনালোকে চাই দিবলৈ চেষ্টা কৰিম। সেই চাওক আপোনালোকে স্ক্ৰীণ চাবই পাৰিছে, যিহেতু আমাৰ যিহেতু খুৰাসকল বা দাদাসকলে পূৰা সুন্দৰভাৱে এটা মানে ইয়াতে নিয়ম কৰি পিনে যিহেতু প্ৰসাদ এখন বনাইছে। যিহেতু মহাদেৱৰ প্ৰসাদ যিহেতু আমি ভোজন কৰিব লাগে, আৰু যিহেতু ভোজন কৰাৰ পিছত যিহেতু আমি এতিয়া যাবলৈ চেষ্টা কৰিম মাজবাট। আৰু যিহেতু মাজবাট গৈ পিনে পূৰা সুন্দৰ এটা ভিউ দেখাবলৈ চেষ্টা কৰিম। খাই পিনে বহুত ভাল লাগিছে, যিহেতু বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ অন্তৰৰ পৰা। যিহেতু ইমান কষ্ট মেহনত কৰাৰ পৰা যিহেতু বহুতেই ইণ্টাৰেষ্ট হৈছে প্ৰসাদখন। আৰু যিহেতু আমি ইয়াত বাই বাই দি পিনে আমি এতিয়া যাবলৈ চেষ্টা কৰিম মন্দিৰ। প্ৰসাদ খোৱা দোৱা কৰিলোঁ যিহেতু দাদা সিহঁতৰ পৰা। আৰু যিহেতু খাই পিনে বহুতেই ভাল লাগিছে। দাদা যিহেতু আপোনাৰ শুভৰ নামটো জনাব। পংকজ দাস। আৰু যিহেতু ইয়াৰ লোকেশ্যনটো অকণমান কৈ দিয়ক। বিজিবাৰী গাঁও। আচ্ছা ঠিক আছে, যিহেতু আহি পিনে বহুতেই ভাল লাগিছে। যিহেতু আমি এতিয়া আমি ভালে ভালে যোৱা আৰু সিহঁতে যেতিয়া খাইছে মোৰ পুৰা বহুত বঢ়িয়া লাগিছে। ধন্যবাদ। হয় হয় হয়, যিহেতু আমি ভোজন কৰি বহুত ভাল লাগিছে। যিহেতু আমাৰ যি নেক্সট লেভেলত তিনিটা ফেমিলি আমাৰ বহুত দূৰণিলৈ গৈ আছে, সিহঁতক কি ক'ব আপুনি? হেল্ল', সিহঁতে যে ভাল মতে আহে মই এইটো সোমনা। আৰু হৰিহৰ মন্দিৰ আমি এতিয়া সোমাবলৈ চেষ্টা কৰি আছোঁ। যিহেতু আমাৰ যি ওৰাং আছে, ওৰাং হৰিহৰ মন্দিৰ আছোঁ। আৰু যিহেতু চাই থাকক হরে হরে শম্ভু 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 মহাদেবা শম্ভু 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 মহাদেব হরে শম্ভু 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 মহাদেবা শম্ভু 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 মহাদেব হরে শম্ভু 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 মহাদেবা শম্ভু 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 মহাদেব কর্পূর গরম। লোকেশ্যনত আহি পাই গৈছোঁ, যিহেতু শ্ৰী শ্ৰী মহামুনি থান আহি পিনে পাই গ'লোঁ। আৰু আপোনালোকে সুন্দৰ এটা অনুভূতি দিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক, যিহেতু ৰাতিৰ ভিউ আপোনালোকে স্ক্ৰীণত চাবই পাৰিছে। ফুল ইনজয় মমেণ্ট লৈ আছে, যিহেতু মৰমৰ সেই গাইজ ফাইনেলি 4টা বাজি গ'ল। আৰু যিহেতু এতিয়া পানী ঢালা মানে ষ্টাৰ্ট হৈ গৈছে, যিহেতু জাগ্ৰত মন্দিৰ হয় এইখন। আৰু যিহেতু আমি এইটো যে কথা শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম, যিহেতু ৰাতিৰ ভিউ 4টা হৈ গ'ল প্ৰায়। এতিয়া আমি গৈ আছোঁ পানী মানে গা পা ধুই পিনে পানী আনিবৰ কাৰণে। আৰু যিহেতু আপোনালোকে নদীখন এতিয়া চাবই পাৰিছে, আপোনালোকে স্ক্ৰীণত চাওক কিমান মানুহ গৈ আছে। আৰু যিহেতু নদীখন হৈছে মাজবাট নদী হয়। আৰু যিহেতু আপোনালোকে চাবই পাৰিব এইটো যে ভিউ আপোনালোকৰ সুন্দৰ এটা ভিউ দিবলৈ চেষ্টা কৰিম। হৰে হৰে শম্ভু মহাদেৱ। আপোনালোকে যদি ভাবিছে মহামুনি আহিব আপোনালোকে পানী ঢালিব, তেনেহ'লে আপোনালোকে নদীখনত নামাৰ আগতে আপোনালোকে অকণমান সাৱধানে নামিব, যিহেতু পানী এইটোৱে মোৰ কোৱাৰ কৰ্তব্য আছিলে। যিহেতু আপোনালোকে অকণমান সাৱধানে আহিব, যিহেতু নদীৰ পাৰত। আৰু সুন্দৰকৈ যাতে আপোনালোকৰ মনৰ আশা পূৰণ হয় তাৰে মই কামনা কৰিলোঁ। Hey guys, finally हम देखिए हम अभी नहाने कौन है ये लोग, कहाँ से आते हैं? नहा रहा है
নাম কৈছে হাই গাইছ ফাইনেলি যেহেতু আমাৰ ফটো বনাবলৈ আমি যি কাষতে আছোঁ ইয়াতে গা পা Hey guys, finally আমি যেহেতু বহুত খোৱা দাৱা কৰি আছোঁ আৰু আপোনালোকে চাই থাকক স্ক্ৰীনত যিহেতু সকলো মানুহৰ ভিউ আপোনালোকে চাব পাৰিছে স্ক্ৰীনত আমি পুৰা ভিউ দেখাবলৈ চেষ্টা কৰিম যিহেতু ৰাতিপুৱা হৈ গৈছে দেখাবলৈ পাৰিম আপোনালোকক গুড মৰ্ণিং সকলোকে যিহেতু হৰ মহাদেৱ যিহেতু আমাৰ পানী ঢালা হৈ গ'ল যিহেতু আমি এতিয়া মাছবোৰৰ পৰা লেগেঞ্চি গৈ আছোঁ আৰু আমাৰ বেকগ্ৰাউণ্ডটো চাই কিমান ধুনীয়া চাহ বাগিচা আমাৰ অসমত চাহ বাগিচাই বিখ্যাত যিহেতু আপোনালোকে চাব পাৰিছে হৰ মহাদেৱ যি ভক্তবৃন্দসকলে গৈছিলে সিহঁতে সুন্দৰ সুন্দৰ যাত্ৰা কৰি আহি আছে এই চাব পাৰিছে কিমান ধুনীয়া যেহেতু সূৰ্য উদয় হৈ গ'ল হাইষ্টাক কিমান ওপৰত উঠি গ'ল আৰু যিহেতু এতিয়া টাইম হৈ আছে আপোনাৰ 5:18 আৰু কিমান ধুনীয়া ভিউ মোৰ দুটা বাইক হরে হরে শম্ভু 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 মহাদেবা যেহেতু ঘৰত যাওঁ আৰু যেহেতু আপোনালোকে হৰ হৰ মহাদেৱ যিহেতু আমি এতিয়া মানে ফটো চটো কেইটামান মাৰি দিলোঁ তেতিয়া আমি ঘৰত যাবলৈ চেষ্টা কৰিম